নমস্কাৰ বন্ধুসকল, মই মঞ্জিত। আজি আপোনালোকলৈ আকৌ ভিডিঅ' আনিছোঁ এটা ফেচবুকত কিছুমান বিখ্যাত ভাইৰেল ভিডিঅ'। আপোনালোকক ভিডিঅ'টো প্লে কৰা দেখাম আৰু তাতে মই এটা সৰু ৰিভিউ দিম। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেকুৱা হয় চাব। ভাল কৰিবলৈ চেষ্টা কৰিছোঁ, ভাল নহয়। আজি ভিডিঅ'টো চাওক কেনেকুৱা লাগে ক'ব। বেয়া হ'লে কমেণ্ট এটা কৰি জনাই দিব যে তোমাৰ ভিডিঅ'বিলাক এনেকৈ বেয়া হৈছে, এনেকৈ বনোৱা তেনেকৈ বনোৱা। এইটো নতুনকৈ খোলা যিহেতু নাজানিম ন, সেইকাৰণে আপোনালোকে শিকাই দিলেও ভাল লাগিব। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' বন্ধুসকল, আপোনালোকে মদ খোৱা মানুহ দেখিছে চাগে। আপোনালোকৰ ওচৰ পাজৰ মানুহবিলাক মদ খোৱা দেখিছে, মদ খাই মেলি ৰাস্তাত ঘূৰি ফুৰা দেখিছে। আজি মই আপোনালোকক এনেকুৱা এটা মদ খোৱা মানুহ দেখুৱাম। মদ খোৱা মানুহটো কি ক'ম আৰু, চাই লওকচোন ভিডিঅ'টো। মদ খোৱা মানুহ আৰু চাই লওক। বন্ধুসকল, আপোনালোকে আমাৰ খুৰাজনক দেখিলে। খুৰাজনে চাগে ঘৰৰ পৰা চাইকেলখন লৈ মাংস আলু চালু বজাৰ কৰিব আহিছিলে চাগে, কিন্তু খুৰাজনে অকণমান দি দিলে এইটো। খুৰাজনে ঘৰলৈ যাবলৈ যেনে তেনে চেষ্টা কৰিছিলে, কিন্তু অকাই পকাই আহি পেলাই স্কুটিখনৰ লাষ্টত ধমকৈ পৰিয়েই দিলে খুৰাজনে। এনেকুৱা ৰাস্তা ঘাটে ঘটনা হৈ থাকে। মদ খাব লাগে, মদ নাখাব লাগে বুলিও নকওঁ। এইটো ওলাইছে যেতিয়া এনেও খাব। মদ সন্ধিয়াই ৰাতি ঘৰত খালেও হ'ল, বিন্দাছ বহি মেলি মাংস ভাজি এনে কি কৰিব বন্ধুসকল। সেই খুৰাজন আৰু ভাল লাগিলে খুৰাজনৰ ভিডিঅ'ত দেখি, মজা। এবাৰ বন্ধুসকল, মই আপোনালোকক এটা প্ৰেংক ভিডিঅ' দেখাম। প্ৰেংক ভিডিঅ' মানে আপোনালোকে প্ৰেংক ভিডিঅ' দেখিছে, প্ৰেংক ভিডিঅ' ইউটিউবত বনায়। কিছুমান প্ৰেংকাৰবিলাকে মাৰো খায়, কিছুমানে মাৰ খালে একো নাই, সেইটো একো লছ নহয়। মাৰ খালে কৈ দিয়ে সেইটো প্ৰেংক। কিন্তু আজি আপোনালোকক মই এনেকুৱা এটা প্ৰেংক দেখুৱাম, প্ৰেংকটো চাই লওক আপোনালোকে। প্ৰেংকটো মানে প্ৰেংক কৰাজনৰ বহুত লোকচান হৈ গ'ল। আইফোন এটা আছিলে, কি হ'ল আপোনালোকে চাই লওক। প্ৰেংকটো तभी देखना ही हमारी कब से फोटो क्लिक कर रहा है और पता नहीं क्या क्यों हमारी फोटो। मैं फोटो खींच रहा। मैं नहीं खींच रहा सर, इन्होंने दिया है फोटो खींचने को। मैं मैंने अच्छा खींची मैं हुआ था। नहीं तो क्यों बोलती फिर आपको। मैं बड़ी गंदी फोटो खींच रखी भाई। भाई फोन इन्होंने दिया है, मैंने नहीं दिया ना। मेरा खींच रहा था, आपने नहीं दिया मुझे फोन। नहीं अरे बेटे, अब तो तू थाने में जाएगा। और ये फोन भी जब्त होगा। फोन किसका है? इसका है ना फोन? हाँ इनका है। ये तो कह रहा है इन्होंने दिया है। आपका नहीं है ना फोन? नहीं अरे वीडियो बननी भैया, वीडियो। अबे पानी में कूदा, अबे मेरा फोन फेंक दिया था। वीडियो बना रहे थे यार, वीडियो बन रही है यार, देखो। अबे मेरा फोन প্ৰেংকটো আপোনালোকে দেখিলে। এইবিলাক ভিডিঅ' চাগে আপোনালোকে ফেচবুকে ইউটিউবে দেখিছে। তেওঁ মই আজি আকৌ দেখাই দিছোঁ। প্ৰেংক কৰিছিলে, বেচেৰাকেইটা ফটো মাৰিব দিছিলে। সেইটো প্ৰেংক পুলিচৰ ড্ৰেছত। ইমান দামী মোবাইলটো এটা কিহে পাইছিলে বাৰু তাক সেইটো ফটো মাৰিব দিবলৈ। আৰু সেইটো ল'ৰাটো যোনটো মোবাইলটো দলিয়াই দিয়া দেখিলে, মা কচম, সেই ল'ৰাটো কিন্তু মাথা আছে কিন্তু দেই। ল'ৰাটোৱে কি বুলি কৈছে দেখিছে, এইটোতো আপোনাৰ মোবাইল নহয় যদি চিধা দলি মাৰি দিছে। সেনেকুৱাই হ'ব লাগে। প্ৰেংক কৰা মছলা পাই গ'ল চাগে সিহঁতৰ। বা বেয়াকৈ ফচাই দিছিলে আকৌ ল'ৰাটোক, ন বন্ধুসকল। বেয়া দলিয়াই দিলে, ভালেই হ'ল নে কি কয়। প্ৰেংক হ'লে এনেকুৱা প্ৰেংক হ'ব লাগে। পুলিচ প্ৰেংক কৰিব আহিছোঁ ধুত। বন্ধুসকল, আৰু এটা আছে ফেচবুকত ভাইৰেল ভিডিঅ'। সেই ভিডিঅ'টো আপোনালোকে চাই লওক। ভিডিঅ'টো প্লে' কৰাই লৈছোঁ, তাৰপিছত চাওক। মোক পাগল কৰি দি আই ঐ, সেই চকিনী দুজনীয়ে মোক পাগল কৰি দিছে আৰু। প্ৰশ্নৰ ওপৰত প্ৰশ্ন। মই মাথাটো গৰম হৈ গৈছেগে। চে হেল্ল' উলালা, দেখিছেনে কেনেকুৱা পাগল কৰি দিছে মোক, একেবাৰে মাথাটো খাই দিছে। ৰাতিপুৱা মই সিহঁতৰ লগত ঘূৰি মই একদম এই তলৰ পৰা ওপৰলৈ একদম কামেই নাই আৰু, একেবাৰে মোৰ ব্ৰেইন চফা। বন্ধুসকল, ভিডিঅ'টো দেখিলে বাহ
বাহিৰৰ দেশৰ মানুহ আছে এইখিনি চুলিখিনি বগা বগা চাল্লা মূৰ্খটোৱে বাহিৰৰ পৰা আহিছে অসমীয়া নাজানেতো সি বেয়া সি মানে যি টি কৈ দিছে মুখত তাৰ একদম ওপৰৰ পৰা তললৈ গোটেই হেৰি হৈ গৈছে বোলে মূৰ্খটো নকৰেও নোৱাৰি এটি অসমীয়া জনা হ'লে তাক কম গছকি মাৰিলেহেঁতেন নে বাৰু চাল্লা সি অসমীয়া নজনা ফাইদা বেয়া উঠাইছে সি ধেৎ এইবিলাক আৰু বন্ধুসকল আপোনালোকেতো ঘৰত কুকুৰ পোহে কুকুৰ আছে ঢেৰ কুকুৰ আছে কুকুৰৰ নামবিলাক চাগে টমি মমি চিনু মিনু সেইবিলাকে থাকে আজি মই আপোনালোকক এনেকুৱা বিখ্যাত কুকুৰ কেইটামান দেখুৱাম আৰু তেওঁলোকৰ যোনবিলাক বিখ্যাত নাম সিহঁতৰ নাম আৰু কুকুৰ দেখিলে আপুনি পাগলা হৈ যাব মানে এইটো ফেচবুকৰে হয় বন্ধুসকল আপোনালোকে এটা কথা বেয়া নাপাব যে মই ৰোষ্ট কৰা নাই আচলতে ৰোষ্ট কৰিব নাজানো আৰু ৰোষ্ট মই ভাল নাপাওঁ এনেই আৰু এণ্টাৰটেইনমেণ্টৰ কাৰণে মই ভিডিঅ'বিলাক যোনবিলাক ফানি ভিডিঅ' পাওঁ সেইবিলাক আনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই কুকুৰকেইটা চাওকচোন কুকুৰকেইটা চাল্লা কুকুৰ এইকেইটা সৰ্বানন্দ সোণোৱাল বোলে চাওকচোন সর্বানন্দ সোনোয়াল হিমন্ত বিশ্ব শর্মা প্রমিলা রানী আতুল বরা হাগ্রামা মহিলারি তরুণ গগৈ ডাঙরিয়া রিহন দৈমারি প্রফুল্ল কুমার মহন্ত খাম্পা বরগয়ারি আজমল মিয়া বন্ধুসকল আপোনালোকে কুকুৰকেইটা দেখিলে কুকুৰকেইটা কেনেকৈ লাগিলে কওকচোন মোক পমিৰা ৰাণী লাষ্টত মতা কুকুৰটো ভিডিঅ'টো হেৰি কৰিবলৈ চাওকচোন লাষ্টৰ কুকুৰটোৰ নাম কি আছিলে এইকেইটা কুকুৰ যোনটোৱে নাম ৰাখিছে সেইটো বহুত টেলেণ্টেড মানুহ দেই তেওঁৰ কাৰণে নমস্কাৰ এটা দিছোঁ আৰু নমস্কাৰ আৰু কুকুৰকেইটা বহুত জ্ঞানী কুকুৰ দেই সৰ্বানন্দ সোণোৱাল খটক তৰুণ গগৈ ডাঙৰীয়া খটক কুকুৰ দেখিছে কুকুৰবিলাকে নাম ভাল নাম ৰাখিছে মন্ত্ৰীবিলাকৰ নাম ৰাখি দিছে কুকুৰবিলাকক এইটো ভাল কথা কৈছে নে বেয়া কথা কৈছে বাৰু একো নাই সেইবিলাক ভাল বেয়া মোৰ যাবলৈ দৰকাৰ নাই বিতৰ্কত সোমাব দৰকাৰ নাই জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে আপোনালোকক দেখুৱালোঁ সেইটোৱে আৰু বন্ধুসকল এইটো কি ভিডিঅ' আছিলে এইটো ল'ৰা আছিলে নে ছোৱালী আছিলে প্ৰথমতে নিচলাকৈ আছিলে তাৰপিছত ঘপককৈ সেইখিনি ছোৱালী বনি গ'ল দেখোন বন্ধুসকল কি মানে কি এইটো কনফিউজ লাগি গ'লগৈ বাৰু যি নহওক বন্ধুসকল ভিডিঅ' বনাইছে চাইছোঁ ভাল লাগিছে আপোনালোকক দেখুৱাইছোঁ আকৌ এবাৰ কৈছোঁ বন্ধুসকল মই ৰ'জ ভিডিঅ' বনোৱা নাই এইবিলাক জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে মই ৰ'জ ভিডিঅ' কৰিব নাজানো আৰু মই ভালো নাপাওঁ আৰু বন্ধুসকল কালি এটা মেঘালয়ত ঘটনা হৈ গ'ল আপোনালোকে গম পাই চাগে হয়তো এই আৰ্মি গাড়ী এখন তলৰ পৰা পৰি গ'ল সেইটো ভিডিঅ' বনাবলৈ হৈছিলোঁ কিন্তু সেইটো ভিডিঅ' বনাবলগীয়া মানে নাভাবিলোঁ সেইটো এনেই ভিডিঅ' কিয় বনোৱা হয় কাৰণে আপোনাৰ লগত কম বুলি ভাবিলোঁ সেইটো বহুত দুখ লগা কাহিনী আপোনালোকে ভিডিঅ'টো চাবচোন ফেচবুকে পাব ক'ৰবাত বহুত দুখ লাগি গ'ল দেখি পেলাই বাছখন একদম খাহৈত গৈ তলত পৰিছে মেঘালয় নে ক'ত বহুত আৰ্মি ডুব পাইছে এনেকৈ আৰ্মিবিলাকে ডুব পালে বেয়া লাগে আচলতে তেওঁলোকে ইমান কষ্ট কৰি থাকে যুদ্ধত মৰিলে কিবা মৰিলে এনেই ভাল লাগে এতিয়া বিনা কাৰণত ড্ৰাইভাৰজনৰ দুখতে নে কি দুখতে নে কেনেকৈ পৰি গ'ল সেনেকৈ দুখ পালে বহুত বেয়া লাগি যায় তেওঁলোকৰ যাতে ভাল হয় মোৰ ফালৰ পৰা মই তাকে কামনা কৰিলোঁ মই এনেও আৰ্মি ভালে পাওঁ মানে আৰ্মি লভাৰ ইমানেই চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনে ছাবস্ক্ৰাইব কৰি দিব যদি বেয়া পায় ছাবস্ক্ৰাইব কৰিব নালাগে যদি বেয়া পায় ডিছলাইক কৰি দিব ভাল পালে লাইক কৰি দিব একো কথা নাই মই এতিয়া বুজি পালোঁ যে ইমানকৈ খুজি সেইবিলাক লোৱা বস্তু নহয় আপোনালোকৰ যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যদি ভাল নালাগে একো কৰিব নালাগে সিমানে কথা তাকে বন্ধুসকল আজিলৈ নমস্কাৰ জয় অসম আকৌ নেক্সট ভিডিঅ' লগ পাম কাইলৈ থাকি পৰহিলৈ বাই বাই